সকল আজি মই আলোচনা কৰিম যিসকলে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে অৰ্থাৎ যিসকলে এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু বিএ-বিএছচি ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন ল'ব তাৰ বাবে কিন্তু ইউনিক আইডিৰ প্ৰয়োজন হ'ব। ইউনিক আইডি নাথাকিলে কিন্তু এডমিশ্যন ল'ব নোৱাৰিব। আৰু ইউনিক আইডি কেনেকৈ বনাব মই এই ভিডিঅ'টো সম্পূৰ্ণকৈ দেখুৱাম। লগতে আৰু মই ৰিকুৱেষ্ট কৰিম ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু বন্ধুসকল যিসকলে এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু বিএ-বিএছচি বিকমত ফাৰ্ষ্ট ছেমত এডমিশ্যন ল'ব সেইসকলৰ বাবে মই এটা ভিডিঅ' বনাম অনলাইন কেনেকৈ এডমিশ্যন ল'ব পাৰে। সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ইউনিক আইডি বনাবলৈ এতিয়া মোবাইলৰ স্ক্ৰীনলৈ যাব লাগিব। মোবাইলৰ স্ক্ৰীনলৈ যোৱাৰ পিছত আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। মই ক্ৰম ব্ৰাউজাৰটো ওপেন কৰিছোঁ। ওপেন কৰাৰ পিছত ইয়াত লিখি দিব ইউনিক আইডি জেনেৰেশ্যন। এনেকৈ লিখি দিয়াৰ পিছত আপোনালোকে চাই আছে DHE প্ৰথম যিটো ৱেবছাইট আছে সেই ৱেবছাইটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাই আছে ডাইৰেক্টৰ অফ দ্য হায়াৰ এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম। বন্ধুসকল আপুনি যদি ক্লাছ 10 পাছ কৰিছে বা হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, যদি বিএ-বিএছচি বিকম বা ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব বিচাৰিছে তেনেহ'লে আপোনালোকৰ কিন্তু ইউনিক আইডিটো দৰকাৰ হ'ব এডমিশ্যন লোৱাৰ সময়ত। সেইকাৰণে এতিয়া আপোনালোকে বনাই থওক। ইউনিক আইডি বনোৱাৰ আগতে এইকেইটামান ওপৰৰ যি তিনিটামান লেখা আছে লেখা তিনিটামান পঢ়ি ল'ব। প্ৰথমতে আছে ৰেজিষ্টাৰ ইউৰ ইনফৰমেশ্যন টু জেনাৰেট দ্য ইউনিক আইডি ইউ মাষ্ট ফিল আপ দ্য ডাটা প্ৰপাৰলি এণ্ড কাৰেক্টলি। আপোনাৰ ডাটাটো যাতে শুদ্ধ হয়। তাৰপিছত আছে দ্য ইউনিক আইডি শুড বি ইউজ দ্য টাইম অফ এডমিশ্যন ইন টু ভেৰিয়াছ গভ-প্ৰেভাইজড কলেজ এণ্ড ষ্টেট ইউনিভাৰ্চিটি আণ্ডাৰ হায়াৰ এডুকেশ্যন অফ আছাম জেনাৰেল। তাৰপিছত আছে ওৱান ষ্টুডেণ্ট কেন জেনাৰেট অনলি ওৱান ইউনিক আইডি and that unique ID should be used all application for the admission college universities। আপুনি কিন্তু আপোনাৰ আইডিটো এবাৰহে বনাব পাৰিব। আপোনালোকে ওপৰৰ তিনিটা ভালকৈ পঢ়ি লোৱাৰ পিছত আপোনালোকে ইয়াত চাই আছে গো ফৰ ৰেজিষ্ট্ৰেশ্যন, ইয়াত আছে ষ্টুডেণ্ট লগ ইন, ইয়াত আছে কলেজ ইউনিভাৰ্চিটি লগ ইন। এইবিলাক আপোনাৰ নালাগে, আপুনি অকল যাব গো ফৰ ৰেজিষ্ট্ৰেশ্যন, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত চাই আছে পাৰ্চনেল ইনফৰমেশ্যন। ফাৰ্ষ্ট নেম, আপোনাৰ নিজৰ নামটো ফাৰ্ষ্ট নেম ইয়াত বহাই দিব। মিডিল নেম যদি আছে মিডিল নেম বহাই দিব। লাষ্ট নেম ইয়াত ফাদাৰ নেম বহাই দিব। ইয়াত মাদাৰ নেম বহাই দিব। ইয়াত মোবাইল নাম্বাৰ, ইয়াত ডেট অফ বাৰ্থটো বহাই দিব সুন্দৰকৈ। ইয়াত জেণ্ডাৰটো বহাই দিব। ইয়াত ৰিলিজন, আপোনাৰ যি ৰিলিজন সেই বহাই দিব, হিন্দু মুছলিম যিয়ে আপুনি নহওক কিয়। ইয়াত কাষ্টটো বহাই দিব। ইয়াত যদি আপুনি PWD যদি আপোনাৰ কিবা যদি বেমাৰ থাকে মানে সেইটো যদি থাকে ইয়েছ দিব, নাথাকিলে ন দিব। আৰু ইয়াততো আছে ষ্টেট ডমিচিয়েল আছাম, ডিষ্ট্ৰিক্ট আপোনাৰ যি ডিষ্ট্ৰিক্ট সেইটো ডিষ্ট্ৰিক্টটো বহাই দিব। ইয়াত আছে এক্সামিনেশ্যন অফ কোৰ্চ ইনফৰমেশ্যন, আপুনি ক'ত এডমিশ্যন ল'ব, হায়াৰ ছেকেণ্ডেৰীত ল'ব না ডিগ্ৰীত এডমিশ্যন ল'ব। যদি আপুনি ডিগ্ৰীত এডমিশ্যন লয় ইউজি লিখি দিব, ইউজি দিব। ইউজি দিয়াৰ পিছত ইয়াত আছে চেকিং এডমিশ্যন, ইয়াৰ আপুনি অট'মেটিকলি আহি যাব আপুনি ফাৰ্ষ্ট ছেমত ল'ব না কোন ছেমত ল'ব, এডমিশ্যনটো আহি যাব। তাৰপিছত দিব লাষ্ট এক্সামিনেশ্যন পাষ্ট, আপুনি কি পাষ্ট কৰিছে, এইচএছ মেট্ৰিক পাছ কৰিছে না হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে না ডিগ্ৰী পাছ কৰিছে। তাৰপিছত ইয়াত দিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, আপুনি যিকোনো ক্লাছত নপঢ়ক না কিয় আপোনাৰ এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত বহাই দিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বহাই দিয়াৰ পিছত ইয়াত দিব বেংক একাউণ্ট ডিটেইলছ, ইয়াত দিব বেংক একাউণ্ট ডিটেইলছ। আপোনাৰ নামটো ইয়াত দিব, ইয়াত দিব বেংক একাউণ্ট নাম্বাৰটো, ইয়াত দিব IFSC কোডটো। ইয়াত বহাই দিয়াৰ পিছত ইয়াত দিব ইয়াত এটা ডিক্লেৰেশ্যন চাই আছে, ইয়াত টিক মাৰ্ক লগাই দিব। লগাই দিয়াৰ পিছত ইয়াত ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা এটা আইডি পাই যাব। এই আইডিটো আপোনাৰ ফিউচাৰ যেতিয়া আপোনালোকে এডমিশ্যন ল'ব তেতিয়া কিন্তু এই আইডিটোৰ দৰকাৰ হ'ব। আৰু এটা ৰিকুৱেষ্ট, মোৰ ভিডিঅ'টো চাই যদি অলপ ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।